শুনি পোৱা নাই এইটো অসমীয়াও জানে নেকি মাজে মাজে অসমৰে আমাৰ মাতৃভাষা হৈছে অসমীয়া অসমীয়াত নকবে ক'ত কবে Hey guys, welcome back to my new video. তো guys, আজিৰ ভিডিঅ'ত আমি চুলি কাটিম তো চাই থাকিব আমাৰ ভিডিঅ'টো আমি লগত আছো পাঁচজন আমি চুলি কাটি আছো তো আমাৰ এই অদাহত ব্যক্তি বোলে কিবা বেয়া ভাষা কৈ আছে তো আপোনালোকে ইমান মনত নলব তো এইবিলাক একেলগে পাঁচজন বন্ধু লগ হলি তো এনেকুৱা ভাষা ওলায় তো মই গৈছিলোঁ শিখৰ আনিবলৈ তো শিখৰ লৈ আহিলোঁ তো যাই আছোঁ চাই থাকিব ব্লগটো শেষলৈকে তো ফাইনেলি গাইজ মই আহি পালোঁ আমাৰ লগৰকেইটা হাই কৈ দি ঐ একবাৰ হাই কৈ দি একবাৰ কৈ দিয়ে কিবা টেনশ্যনত আছা নেকি কিহৰ ঈদৰ বজাৰ আহিল পইচা নাই ঈদ খাবা কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ তো আপুনি টেনশ্যন নকৰিব আপোনাৰ একাউণ্ট নম্বৰটো আমাৰ তাতে জমা দিব পাৰে আমি হেল্প কৰি আছোঁ তো গাইজ এইবাৰ ঈদত যাৰ যাৰ কাপোৰ কিনা টকা পইচা নাই তো আমাৰ লগত যোগাযোগ কৰিব আমাৰ এই ঠিকাদাৰ আছে লাইনত অ ঠিকাদাৰ ও মালিক থোড়া গলতি हो गई কিয় কিমান লাগিব 5 লাখ দিন 5 লাখ 1 লাখ 2 লাখ 5 লাখ দিন 1 লাখ তো গাইজ দেখাই পাইছে আমি কেনেকুৱা মানুহৰ সাহায্য কৰি আছো তো আৰু আপোনালোকক কাক কাক লাগিব তো আমাক যোগাযোগ কৰিব পাৰে তো আমাৰ আৰু মাৰৱাৰী মানুহটোক দেখাৱাই নাই এইজন হল আমাৰ মাৰৱাৰী ই আৰু কৰল টাকা দান কৰি আছে এইবাৰ ঈদত কাৰণ ই 10টা উট লৈ আহিছে তো কুৰবানি দিব আমাৰ এই বডি বিল্ডাৰ ছাৰে আহি পাইছে ই জনসেনাৰ লগত বডি দেখাই ই প্ৰথম পুৰস্কাৰ লাভ কৰি আনিছে ফোন পেত বহুত টকা আছে টকা পইচাৰ মালিক কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰিব আৰু আমাৰ দৰে 4-5টা পাগল এই বেৰা ভঙা গাঁওখনত থাকিলে গাঁওখন বৰবাদ হৈ যাব শুনি পোৱা নাই এইটো অসমীয়াও জানে নেকি মাজে মাজে অসমৰে আমাৰ মাতৃভাষা হৈছে অসমীয়া অসমীয়াত নকবে ক'ত কবে মিচিং দি মাৰিলে বঢ়িয়া হ'ব এতে দিলে 50 টাকা অতে দিয়ে 50 টাকা 100 টাকা বা কি লাগিছে আপোনালোকে চাওকচোন গাইজ এয়াৰ কাটিংটো বোলে বেয়া হৈছে ই আমাৰ পাৰ্টিটোক দোষ দি আছে ইয়াক ধৰি ইয়াত দলি মাৰি দিম কেলা গম নপায় চকৰ ভাষা কাটি ঠিক আছে তো কাইবে কমপ্লেইন কৰিলে তুই কাটি কিবা কমপ্লেইন কৰিলে আমাক কবি আমি আছো না টেনশ্যন কিয় কৰিছে